Hi friends, মই palki Irani আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আজি মই আপোনালোকক দেখুৱাম ঘৰতে কেনেকৈ খুন্দা মাছ বনাব পাৰি। মই ললো সৰু মাছ 2 কিলো, ধুনিয়াকৈ কাটি ধুই ললো। এতিয়া মই এয়া ৰ'দত শুকাবলৈ দিছো। 2-3 দিন এনেকৈ ৰ'দত শুকাবলৈ দিম। নাইবা আপোনালোকে জুইৰ সহায়তো শুকাব পাৰে। শুকাই যোৱাৰ পিছত মাছবোৰ ফ্ৰাই কৰা মাছৰ দৰে মচমচীয়া হ'ব। খুন্দা মাছ বনাবৰ কাৰণে আমাক লাগিব 1 চামুচ নিমখ, হালধি কেইটুকুৰামান, বৰ কচু এডাল, আৰু আদা এটুকুৰ, নহৰু 2টা। এই গুটিবোৰ সৰু সৰুকৈ কাটি ধুনীয়াকৈ ধুই ললো। এতিয়া মই ফাৰ্ষ্টত মাছবোৰ মিক্সিত গুড়ি কৰি ল'ম। এতিয়া মই বাকি ৰোৱা বস্তুখিনিৰে এটা পেষ্ট বনাই লম। ইয়াত মই পানী দিয়া নাই। পানী নিদিয়াকৈ গোটেইবোৰ একেলগে খুন্দি ধুনীয়াকৈ এটা পেষ্ট বনাই লম। মই এই পেষ্টখিনি মাছৰ গুড়িখিনিৰ লগত মিহলাই যাম। কম কমকৈ দি ভালদৰে গোটেইখিনি মই মিক্স কৰি যাম। বাঁহৰ চুঙা কাটি থৈ দিছিলোঁ, সেইকাৰণে মই ইয়াত ভৰাম। কিন্তু আপোনালোকৰ তাত যদি বাঁহৰ চুঙা নাথাকে তেতিয়াহ'লে গ্লাছৰ টেমা পালে টেমাত আপোনালোকে তাত থৈ দিলেও বহু দিনলৈ ৰাখিব পাৰিব। তাত থ'লেও বেয়া নহয়। আপোনালোকে নিশ্চয় ঘৰত বনাই চাব আৰু বনাই খাই কেনেকুৱা লাগিল মোক কমেণ্টত জনাব। যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।
আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ